প্ৰথমে নমস্কাৰ উমেশ দিয়া টিপছে সকলোকে স্বাগতম জনাইছো। আজি অন্য নতুন ভিডিঅ'লৈ আগবাঢ়িছো। আজিৰ ভিডিঅ'টো হৈছে মোৰ এড্ৰেছ লগতে যিসকলে ভোট জলকীয়া পুলি ক্ৰয় কৰিব বিচাৰে সেই বিষয়ে মই মোৰ ঠিকনাটো সম্পূৰ্ণ দিবলৈ বিচাৰিছো। আহক মোৰ ঠিকনাটো বা এড্ৰেছটো জনাই দিওঁ। মোৰ নাম হৈছে উমেশ ৰাভা, গাঁও বৰবালিহিয়া, পোষ্ট অফিচ টংপাৰ, পিন নম্বৰ 781368, PS তামোলপুৰ, ডিষ্ট্ৰিক্ট তামোলপুৰ, BTR অসম। মোৰ এই সম্পূৰ্ণ এড্ৰেছ হয়। আৰু যিসকলে ভোট জলকীয়া পুলি ক্ৰয় কৰিব বিচাৰে সেইসকলে মোৰ এই ভিডিঅ'ৰ স্ক্ৰীনত ফোন নম্বৰটো থাকিব আৰু লগতে ডিছক্ৰিপশ্যনত লিংক থাকিব। সেই ফোন নম্বৰত যোগাযোগ কৰি আহিব পাৰিব। যিসকলে ভোট জলকীয়া লাগে 10 চপা 20 চপা 50 চপালৈকে আপোনালোকে যোগাযোগ কৰি আহিব পাৰিব। আৰু লগতে কওঁ যে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কিন্তু ছাবস্ক্ৰাইব নকৰে আৰু ছাবস্ক্ৰাইব কৰিবা, লগতে বেল আইকনটো দাবাই ৰাখিবা যাতে এনে ধৰণৰ নতুন ভিডিঅ' পাই থাকিবলৈ। লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা যাতে মোৰ এই ভিডিঅ'বোৰ প্ৰচাৰ হয় বা পাব্লিচিটি হয়। আপোনালোকে শ্বেয়াৰ কৰি দিবা বেছিকৈ সুন্দৰকৈ। আৰু মোৰ এনেকুৱা উঠা আছে অমিতা পুলি, ভোট জলকীয়া পুলি, এইবোৰ আপোনালোকে যোগাযোগ কৰি নিব পাৰিব। মই ভিডিঅ'তে জনাইছোৱে। আৰু আপোনালোকক জনাওঁ যে মোৰ সৰু নাৰ্চাৰীখন অকণমান বহল ভিডিঅ'ত কৰিবলৈ বিচাৰিছোঁ। আপোনালোকক ভিডিঅ'ৰ দ্বাৰাই জনাই যাম। আপোনালোকে ভিডিঅ'বোৰ চাব সুন্দৰকৈ ধুনীয়াকৈ। মোৰ বেক কেমেৰা দেখি দেখাই যাওঁ মোৰ কেনেকুৱা হৈছে পুলিবোৰ আপোনালোকে দেখিব। আহক মোৰ প্ৰথম গেটৰ পৰা দেখাই আছোঁ নাৰ্চাৰীখন সৰুকৈ দেখিছে আপোনালোকে। দুই চাইডে পুলিবোৰ ৰখা আছে সৰু তালৈকে ভোট জলকীয়া অমিতা পুলিবোৰ তালৈকে দেখিছে আপোনালোকে। আহক এইবাৰ মোৰ বুলন দিয়া পুলিবোৰ। আহক এইবোৰ মোৰ ভোট জলকীয়া বুলন দিয়া অতি সুন্দৰ হৈছে। পাত বৰ ধুনীয়া ডাঙৰ হৈছে। এইফালে আপোনালোকে দেখিছে। আৰু এইফালে আহক দেখাই আছোঁ। এইবাৰ প্ৰথম বুলন দিয়া হৈছিলে, ওচৰৰ পৰা দেখাই আছোঁ। অতি সুন্দৰ হৈছে। এতিয়া খেতি ডৰাত লগাবলৈ হৈছে। ধুনীয়া হৈছে। পুলিৰ গঠনটো ধুনীয়া লৈছে আৰু চেহেৰাটো অতি সুন্দৰ হৈছে। আপোনালোকে দেখিছে এয়া সৰুটালৈকে আছে দেখাই আছোঁ। আৰু আপোনালোকে যদি পুলি ব্যৱসায় কৰে আপোনালোকে বেডত কৰি এনেকুৱা পুলি বেগ বা গিলাচত ৰোপণ কৰিব, তেতিয়াহ'লে অতি এটা পুলিৰ গঠন দেখিবলৈ পাব আপোনালোকে। এয়া এইবিলাক ছেকেণ্ড ষ্টেপত বুলন দিয়া হৈছিলে সৰু এইবোৰ। আৰু এইফালে আছে সম্পূৰ্ণ দেখাই দিম মোৰ আজিৰ এই সৰুকৈ নাৰ্চাৰীৰ যি পুলিবোৰ আছে সেইবিলাক ডাইৰেক্ট গিলাচত দিয়া হৈছিলে। এতিয়া 10 দিন পিছত সেইবোৰ ডাঙৰ হৈ উঠিব আৰু এইবিলাক গিলাচত বুলন দিয়া। এইবাৰ অমিতা 6 পাত আছে কিছু আৰু এইফালেও বুলন দিয়া হৈছিলে অকণমান দেৰিকৈ। এয়া এতিয়া লাহেকৈ চেহেৰাটো আহিব, পুলিৰ গঠন ধৰিব ধৰিছে। এইফালে অমিতা মই 1-2 দিন আগত অমিতাৰ ভিডিঅ' পুলিৰ আপলোড দিছোঁ, আপোনালোকে দেখিছে চাগে। আৰু এইফালে লেটকৈ গজিছে দেৰিকৈ, এইটো বেডত জগা অৱস্থাত। এইটো ভোট জলকীয়াই হয়। 2 পাত হৈছে এতিয়া বৰ্তমান। এইবিলাক অমিতা। আৰু আহক এইফালে আছে দেখাই আছোঁ। এইবোৰ বেডত কৰা হৈছে। এইটো ভোট জলকীয়া বীজ আছে ইয়াত গুটিবোৰ বৰ্তমান গজালি মেলা নাই। আৰু এইফালেও বুলন দিয়া হৈছিলে। আৰু এইফালে এইবোৰ ডাইৰেক্ট গিলাচত দিয়া হৈছিলে।
গুটিবোৰ এটা অতি সুন্দৰ গঠন লৈছে, ডাইৰেক্ট গিলাচত দিলেও ভাল হয়। এয়া এইবাৰ অমিতাবোৰ আছে, এইবাৰ মই ভিডিঅ'ত আপলোড দিছোঁৱে। এইবাৰ অমিতা বৰ্তমান এতিয়া উপলব্ধ আছে, এটা ধুনীয়া গঠন লৈছে অমিতা পুলিবোৰ। এয়া হৈছে চক্ৰ জাতৰ, যিটো দুধসাগৰ বুলি কোৱা হয়, জাতটো ভাল জাতে হয়। এইবিলাক আৰু এই পিছফালে আছে, পিছফালে দেখি আছোঁ, সেইফালেও অমিতাৰ পুলি আছে, ভোট জলকীয়া 2-এডাল আছে। এইফালে বেঙেনা, এইটো আমাৰ প্ৰায় মানুহৰ ঘৰত থাকে, 1জোপা 2জোপা 4জোপা 5জোপালৈকে। এইটো লোকেল যিটো বগা বাংনা হয়, সেই ৰাতিপুৱা আহাৰত খোৱাৰ বাবে অতি সুন্দৰ হয়। সেইবাবে লোকেল বেঙেনাটো মাৰ্কেটত বিচাৰে, যিটো বজাৰতো বিচাৰে, সেইবাবে লোকেল বেঙেনাও কৰা হৈছে। আৰু এইফালে বুলান দিয়া হৈছে, আপোনাক দেখাই আছোঁ ওচৰৰ পৰা, অতি সুন্দৰ হৈছে। অমিতা, এইফালে বেঙেনা, ভোট জলকীয়া আছে কিছু, এইফালেও আছে পিছফালে। আজি সম্পূৰ্ণ দেখাইছোঁ মোৰ। এইফালে বুলন দিয়া হৈছে বেঙেনা পুলি, যিটো লোকেল বগা জাতৰ হয়, এইটো লাগন ধুনীয়া হয়, সুন্দৰ। আৰু এইফালেও গিলাচত দিয়া হৈছে, কিন্তু ডাইৰেক্ট দিয়া হৈছে গিলাচত। এইফালেও অমিতা আছে, 2-এডাল গজালি মিলিছে, আৰু কিছু গজালি মিলিবলৈ বাকী আছে। আৰু এই বস্তাৰ বেদত কৰা হৈছে, এইবোৰো ভোট জলকীয়া হয়। এইবোৰ আৰু 10 দিন লাগিব বুলন দিবলৈ হ'লে আজিৰ পৰা। আৰু দেখাই আছোঁ এইফালে, এইবোৰ এইখিনিত অকণমান ৰখা হৈছে, এইবোৰো বুলন দিয়া হৈছে। অতি সুন্দৰ হয় গঠন লয় ভোট জলকীয়া পুলিবোৰ। আৰু আপোনালোকক কৈছোঁ যে কাৰোবাক যদি লাগে ভোট জলকীয়া পুলি, মোৰ এই ফোন নম্বৰত কণ্টেক্ট কৰি বা যোগাযোগ কৰি আহিব পাৰিব। 20জোপা 30জোপা 50জোপা 10জোপা যি লাগে আপোনালোকে মোৰ লগত যোগাযোগ কৰি আহিব পাৰিব, ধুনীয়াকৈ লৈ যাব পাৰিব। আৰু আপোনালোক সম্পূৰ্ণ মোৰ যি সৰুকৈ ভোট জলকীয়াৰ নাৰ্চাৰী খোলা হৈছিলে, সেইবোৰ সম্পূৰ্ণ দেখুওৱা হ'ল, পুলিবোৰ ক'ত কেনেকুৱা ৰখা হৈছে। আৰু তেনেকৈ আপোনালোকে অতি সুন্দৰকৈ দেখিলে। আৰু এই আছিলে মোৰ ভিডিঅ'টো, আৰু আপোনালোকে আহিবা, আৰু আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে ইমানতে সমাপ্ত কৰিলোঁ। আৰু লগতে আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ থাকিল।